ফ্ৰেণ্ডছ মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ গৈ আছোঁ পনীৰৰ এটা ধুনীয়া সোৱাদ লগা ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পাব বুলি। পনীৰ সকলোৱে খাই ভাল পায়। আচলতে ৰেষ্টুৰেণ্টত গৈ পনীৰৰ জুতিও লয়, কিন্তু যদি ৰেষ্টুৰেণ্টৰ দৰে ঘৰতে বনাই জুতি লোৱা হয় তেন্তে মজাই সুকীয়া হ'ব। সেইবাবে মই কেনেদৰে অতি সহজতে ঘৰতে চাহী পনীৰ বনাওঁ সেয়াই আজি দেখুৱাবলৈ গৈ আছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ বাবে আমাক কি প্ৰয়োজন হ'ব সেইখিনি চাই লওঁ। চাহী পনীৰ বনাবৰ কাৰণে মই লৈছোঁ ডাঙৰ চাইজৰ এটা বিলাহীটো মই এনেদৰে কাটি লৈছোঁ আৰু পৰিমাণ অনুসৰি কাজু লৈছোঁ। এডোখৰ আদা লৈছোঁ। আদাডোখৰ মই এনেদৰে মাজতে দুফাল কৰি লৈছোঁ আৰু কেইটামান লং, দুটুকুৰা লৈছোঁ মই ডালচিনি, কেইটামান ইলাইচি, মিডিয়াম চাইজৰ দুটা পিঁয়াজখিনি মই এনেদৰে কাটি লৈছোঁ আৰু কেইফুটামান নহৰু। এতিয়া এইখিনি সামগ্ৰী কেৰাহী এখনত পানী দি ল'ম আৰু এইখিনি দি লৈছোঁ বইল হ'বৰ কাৰণে। যেতিয়া ভালদৰে বইল হৈ যাব এইখিনি মই এটা গ্ৰাইণ্ডাৰত দি পেষ্ট বনাই ল'ম। পেষ্ট বনোৱা হৈ গ'লে সেইখিনি ৰাখি থ'ম। এতিয়া চাহী পনীৰৰ কাৰণেতো নিশ্চয় পনীৰ লাগিবই। এইখিনি পনীৰ আৰু অলপ লৈছোঁ বাটাৰ, এইখিনি বাটাৰ লৈছোঁ আৰু গৰম মছলাৰ গুড়ি লৈছোঁ আধা চামুচ, এইখিনি গৰম মছলা আৰু লৈছোঁ ধনিয়াৰ গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, শুকান জলকীয়া গুড়ি আধা চামুচ আৰু পৰিমাণ অনুসৰি হালধি আৰু এইখিনি ক্ৰীমখিনি মই ঘৰতে বনাই লৈছিলোঁ। এতিয়া কেৰাহী এখন পাতি দিছোঁ আৰু গেছটো অন কৰি দিছোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া ইয়াত বাটাৰখিনি দি ল'ম। বাটাৰখিনি দিয়াৰ পিছত ভালদৰে হেতাৰে লৰাই থাকিব লাগিব আৰু এতিয়া ইয়াত কেঁচা জলকীয়া কাটি থৈছিলোঁ সেইখিনি দি লৈছোঁ। পুনৰ হেতাৰে লৰাই আছোঁ জলকীয়াখিনি ভজা হোৱালৈকে। জলকীয়াখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত পনীৰৰ টুকুৰা কেইটা দি ল'ম। বেছি ভাজিব নালাগে, অলপ ৰঙচুৱা পৰালৈকে পনীৰখিনি ভাজিব লাগিব। পনীৰখিনি দিয়া হোৱাৰ পিছত গেছটো মই অলপ ল' কৰি দিছোঁ যাতে পনীৰখিনি কেৰাহীত লাগি নাযায়। সেইবাবে এয়া পনীৰখিনি আমাৰ ৰঙা হৈ আহিছে। পনীৰখিনি ভজা প্ৰায় হৈয়ে গৈছে। এতিয়া মছলাৰ পেষ্টখিনি বনাই লৈছিলোঁ যে সেইখিনি ইয়াত ঢালি দিম। আপোনালোকক পেষ্ট বনোৱাখিনি দেখুওৱা নহ'ল, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। এয়া মছলাৰ পেষ্টখিনি ইয়াত দি লৈছোঁ। মছলাৰ পেষ্টখিনি দিয়া হৈ গৈছে। এতিয়া ইয়াত দিম শুকান মছলাৰ গুড়িখিনি। প্ৰথমতে মই ইয়াত দি লৈছোঁ জলকীয়াৰ গুড়িখিনি দিয়া হৈ গ'ল। এতিয়া ইয়াত হালধিৰ গুড়িখিনি দি লৈছোঁ। তাৰপিছত ইয়াত এতিয়া জিৰাৰ গুড়িখিনি দি লৈছোঁ আৰু সেইখিনি লৰাৰ পিছত এতিয়া ইয়াত ধনিয়া গুড়িখিনি দি লৈছোঁ আৰু তাৰপিছত ভালদৰে হেতাৰে লৰাই থাকিম। পনীৰখিনি এতিয়া সিজিবলৈ দিম।
সোৱাদ অনুসৰি নিমখখিনি দি লৈছোঁ। নিমখখিনি দিয়া হোৱাৰ পিছত ইয়াত এতিয়া ঢাকন লগাই 20 মিনিটমানৰ কাৰণে ৰাখি থ'ম, পনীৰখিনি ভালদৰে সিজিবৰ কাৰণে আৰু আমাৰ গ্ৰেভিখিনি হোৱাৰ বাবে। 20 মিনিট হৈ গ'ল। এতিয়া ঢাকনখন আঁতৰাই চেক কৰিম যে আমাৰ পনীৰখিনি সিজিছে নে নাই বা গ্ৰেভিখিনিও ভালদৰে হৈছে নে নাই। এয়া গ্ৰেভিখিনি হৈছে, হেতাৰে লৰাই আছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া ইয়াত গৰম মছলাৰ গুড়িখিনি অলপমান দি লৈছোঁ। তাৰপিছত হেতাৰে আকৌ এবাৰ লৰাম। এতিয়া ইয়াত দিব লাগিব ক্ৰীমখিনি দি ল'ম। ইয়াত মই আধা ক্ৰীম দি লৈছোঁ আৰু অলপমান থৈ দিছিলোঁ। সেইখিনি অলপ সজাবৰ বাবে মই থৈ দিছোঁ। এতিয়া হেতাৰে লৰাম। এয়া দেখিছেনে ক্ৰীমখিনি দিয়াৰ পিছত আকৌ কিমান ধুনীয়া হৈছে। আপোনালোকেও এবাৰ এনেদৰে বনাই খাবচোন। এয়া কিমান ধুনীয়া হৈছে দেখিছেনে গ্ৰেভিখিনিও। আমাৰ চাহী পনীৰ ৰেডি হৈ গৈছে। এতিয়া মই বাটি এটাত উলিয়াই ল'ম পৰিৱেশন কৰাৰ কাৰণে। এয়া মই পনীৰখিনি উলিয়াই লৈছোঁ। এনেদৰে বনালে ৰুটিৰ লগত, ভাতৰ লগত, পোলাৰ খাই বহুত ভাল লাগে। এনেদৰে আপোনালোকেও এবাৰ বনাই চাব, খাই চাব আৰু মোক জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল। এই পনীৰ ৰেডি হৈ গৈছে। এতিয়া ইয়াত সজাবৰ কাৰণে ক্ৰীমখিনি অলপমান দি লৈছোঁ। এনেদৰে এয়া দেখিছেনে ক্ৰীমখিনি দিয়া হোৱাৰ পিছত কিমান ধুনীয়া হৈছে দেখিবলৈ। তো মোৰ এই ৰেচিপিটো চাই আপোনালোকক যদি ভাল লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। এতিয়া বাই বাই।